আজি আমাৰ এই খেতিডৰা আপোনালোকক অলপমান ভালদৰে দেখাম। আমাৰ খেতি চাওক, ওলকবিৰ খেতি, ৰঙালাও, আমাৰ মানুহজনী আছে ইয়াতে, মানুহজনীয়ে আমাৰ মূলা উঠাবলৈ আহিছে। কি পালেং শাক নাজানো, এইটো আচলতে দেউতাই জানিব। পাতবিলাক দেখিছে নহয়, কিমান ডাঙৰ ডাঙৰ পাত। মই অলপ আগলৈকে যাওঁ, সেইফালে যাওঁ গৈ আপোনালোক আৰু ভাল কৰি দেখাই আছোঁ। ইয়াত আকৌ মটৰ ছিটোৱা হৈছে। এয়া ৰঙালাওবিলাক চাওক, এয়া ট্ৰেইন গৈ আছে, ঠিক ট্ৰেইন লাইনৰ ওচৰতে। আমাৰ মানুহজনীয়ে ফটো তোলাত ব্যস্ত বৰ্তমান। এই মূলা উঠাইছে। নিজৰ খেতিৰ বস্তুৰ খোৱাটো কিবা এটা ভালে লাগে দিয়ক। আৰু দেখাই আছোঁ আপোনালোকক আৰু কি আছে। এইটো ফালে আপোনাৰ পালেং শাক আছিলে, এই ধনিয়া, এইবিলাক মূলাৰ গছ। আমাৰ খেতিডৰা এইটোতো দেখিছে আপোনালোকে মাজতে, এইটো ফেমাছ, হেলমেট পিন্ধি আছে। এইটো চিকিউৰিটি, হেলমেট পিন্ধি চিকিউৰিটি। দেউতাই হাত তুলি আছে, এইটো হাইব্ৰিড পালেং। দেউতা অলপ থিয় কৰি দিচোন, কিমান ওখ আছে দেখি দি। দেখিছে, এইজন আমাৰ দেউতা। গোটেইখিনি খেতি দেউতাই কৰিছে। এই পালেং শাক চাওক, আপোনাৰ বন্ধাকবি বাৰু এইবাৰ কৰা নাই, এইটো মাজত এনেই আহিছিলে। এইটো চাওক, মূলা, আঙুলি থকা মূলা। এইটো এয়া হৈছে আমাৰ খেতি। বাই বাই। এতিয়া আমি নলবাৰী যাম। আমি শাক পাচলি ল'লোঁ ইয়াৰ পৰা। আজিলৈ এৰিছোঁ, আৰু কেতিয়াবা আহিলে আকৌ দেখাম বাৰু খেতিডৰা।